নমস্কাৰ, মোৰ নাম শ্ৰী লিটু চেতিয়া। মোৰ লিটু আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু নিশ্চয় থাম্বনেইলত দেখি গম পাইছে, আৰু মই আজি লুগুটি গাঁৱলৈ গ'লোঁ আৰু পৰিৱেশখিনি চালোগৈ আৰু দেখিলোঁ ইমান বেয়া অৱস্থা। আৰু ভাবিলোঁ ইউটিউবত ভিডিঅ' এটাকে আপলোড দিওঁ, আৰু ভিডিঅ'টো চাই থাকক। তেনেহ'লে গৈ আছোঁ। এইবিলাক সব খেতি কৰা মাটি হয়, বা বহুত মানুহৰ কষ্ট হৈছে বা ধান খেতি কৰিব পৰা নাই। আৰু আমি গৈ আছোঁ লুগুটিলৈ আৰু চাই গৈ থাকোঁ ব'লক। পথাৰত চব ইমান পানী হৈ গ'ল। ইয়াত খেতি কৰা হয়, ৰাইজৰ বহুত কষ্ট হৈছে বা পানীৰ ফলত পানী বহুত বাঢ়ি গ'ল। চক এইটো ঘৰ আধা পানীয়ে হৈ গ'ল। পানীয়ে বহুত অনিষ্ট কৰিছে এবাৰ। পানী য'ত দেখিছে কেনেকৈ বাঁহ বান্ধি লৈছে যাবৰ কাৰণে ঘৰলৈ। কোনোবা যদি আলহী আহে তেতিয়া ঘৰলৈও সোমাই যাব নোৱাৰে, ইমান পানী হৈ আছে। এই ঘৰ চব পানী ভিতৰলৈকে সোমাই গৈছে চব। বহুত পানী হৈ গ'ল, বৰষুণ একেৰাহে একদিন দিয়া আছে, এতিয়াহে অলপ এৰিছে বৰষুণটো। ঘৰ এটা ধ্বংস হৈ গ'ল সৰুটো চব। এখন লুগুটি কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয় স্কুলতো পানী হৈছে, পুৰা বুৰি গৈছে এইফালে। আজি এনেই থকাতকৈ গৈছিলোঁ এনেই এইফালে ওলাই, তাৰপিছত বহুত বেয়া লাগিছে আজি পানী দেখি। আৰু বহুত অনিষ্ট কৰিছে খেতিপথাৰ পানীয়ে। ইমানেই আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।